নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই অসমীয়া থলুৱা ৰেচিপি বনাইছোঁ। আহকচোন চাওঁ কিদৰে বনালোঁ। ফাৰ্ষ্টতে মই পিছফালে আহিছোঁ চজিনা পাত ছিঙিবৰ কাৰণে। যিহেতু এইটো পাত গাৰ কাৰণে খুবেই ভাল, মানে গাৰ বিষৰ কাৰণে, বুঢ়া মানুহৰ কাৰণেতো খুবেই ভাল, যাৰ মানে ভৰিৰ আঁঠুৰ বিষ হয় বা গাঁঠিৰ বিষ হয়। তাৰ লগতে শুকলতিও ভাল, আপোনাৰ মেনষ্ট্ৰুৱেশ্যনৰ ক্ষেত্ৰতো হওক বা পিৰিয়ডছৰ ক্ষেত্ৰতো হওক বহুত ভাল। মই ছিঙি ল'লোঁ ধুনীয়াকৈ। এতিয়া এজোপা গছত আপোনাৰ লাগি আছে জলকীয়া কেইটামান, পকিছে প্ৰায়, কৃষ্ণ জলকীয়া বুলি কয়। এইকেইটা ছিঙি ল'লোঁ। এতিয়া মই পাতখিনি ধুনীয়াকৈ বাছি ল'লোঁ। কাটাৰ প্ৰয়োজন নাই, যিহেতু আপোনাৰ সৰু পাত। মই তেলত নহৰু দিলোঁ আৰু জলকীয়া দিছোঁ, আৰু পিঁয়াজৰ প্ৰয়োগ কৰা নাই। আপোনালোকে কৰিব পাৰে। মই ইয়াত এতিয়া দি দিলোঁ, দেখিলে, নিমখ অকণমান আৰু হালধি। এতিয়া মই শাকখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজোঁতে বেছি সময় নালাগে, সোনকালে হৈ যায়। কালাৰটো দেখিছে কি ধুনীয়া হৈছে। চাওক, তেলখিনি ওলাই আহিছে, কি ধুনীয়া হৈছে ভাজিখিনি। এতিয়া মই শুকলতি পাতখিনি ভাজি ল'ম একেধৰণে। তেলতে মই আপোনাৰ নহৰু দিলোঁ আৰু দিছোঁ অকণমান হালধি আৰু নিমখ। এইখিনি ভাজি ল'ম মই এতিয়া। আমাৰ শুকলতি পাত ভাজোঁতেও বেছি সময় নালাগে, প্ৰায় শুকাই যায়। দুখন ভাজি মোৰ হৈ গ'ল ৰেডি। লগতে বনাম মই আলু পিটিকা। আলু পিটিকাটো চবেই বনাব জানে, মই এনেদৰে বনাওঁ। কেতিয়াবা নেমু থাকিলে মই নেমুও চেপি দিওঁ। আপুনি বিলাহী এটা বইল কৰি দিব পাৰে, বহুত ভাল লাগে। এতিয়া মই কঁঠাল গুটিৰ পিটিকা এটা বনাম। এইখিনি কঁঠাল গুটি মই ভালকৈ কেৰাহী এটাত পূৰা জ্বলি যোৱালৈকে মই ধুনীয়াকৈ এনেকৈ পুৰি ল'লোঁ। পুৰাৰ পিছত মই খুন্দনা এটাত পিঁয়াজ, জলকীয়া আৰু নহৰু দুফুটামান দি এইখিনি মই ৰাফ পেষ্ট এটা বনাই ল'ম। এতিয়া মই নিমখ অকণমান আৰু মিঠাতেল দি পেলাই সানি ল'লোঁ। চাওক, আমাৰ হৈ গ'ল আঞ্জাখিনি ৰেডি। মই ভাতো বহাই ল'লোঁ। এতিয়া মই বনাম দালিত থেকেৰা দি পেলাই। থেকেৰাখিনি শুকাই থোৱা আছিলে, মই দালিখিনি অলপ সময় ভিজাই থৈ ধুই ল'লোঁ। এতিয়া মই থেকেৰাখিনি দি ধুনীয়াকৈ 2টা চিটি অহালৈকে মই বইল কৰি ল'ম। এতিয়া মই কেৰাহীত তেল দিছোঁ। একে পদ্ধতিৰে মই পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। নহৰু মই ইউজ কৰা নাই। নহৰু নিদিব, কাৰণ থেকেৰাৰ টেঙাটো নহৰু দিলে বেয়া লাগিব। এতিয়া মই হালধি দি দিলোঁ। এতিয়া বইল কৰা দালিখিনি মই দি দিলোঁ। চাওক, থেকেৰাখিনি কিদৰে গলি গৈছে। টেঙা হয়, গতিকে নিমখটো আন্দাজ অনুসাৰে আপোনালোকে দি ল'ব। আমাৰ আঞ্জাখিনি হৈ গ'ল ৰেডি। মই ধুনীয়াকৈ বাঢ়ি ল'লোঁ। কাঁহৰ কাঁহীত এনেকৈ ভাত বাঢ়িলে দেখি খুবেই সুন্দৰ লাগে। তাতে শাকৰ ভাজি আৰু আলু পিটিকা, তাতে কঁঠাল গুটি পিটিকা, আৰু মই ডিম এটাও বইল কৰি লৈছিলোঁ, সেইটোও দি দিছোঁ। এইখিনি চাওক, ধুনীয়া লাগিছেনে? যদি লাগিছে জনাব কেনেকুৱা লাগিছে। নিশ্চয় ট্ৰাই কৰি চাব। গৰম দিনত অতি সহজতে হোৱা। মই 1 ঘণ্টাৰ ভিতৰতে বনাইছোঁ, আপোনালোকেও পাৰিব। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।